নমস্কাৰ, তোমালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। যোৱা ভাগত আমি ডাইজেষ্টিভ চিষ্টেম পাচনৰ পাকস্থলীলৈকে আমি শিকিছোঁ। পাকস্থলীলৈকে তোমাৰ খাদ্য মুখত আমাৰ কি হৈছিল, কাৰ্বহাইড্ৰেট ভাঙিছিল, তাৰপিছত খাদ্যনলীৰে আহি এইটো পাকস্থলীত পৰিছিল, তালৈকে শিকিছিলোঁ। আৰু পাকস্থলীত পৰাত কি কৈছিলে, এইটো খাদ্যক কি বুলি কৈছিলোঁ আমি, কাইম বুলি কৈছিলোঁ। কি কাইম বুলি কৈছিলোঁ। আৰু মুখত থাকোঁতে কি বুলি কৈছিলোঁ, বলাছ বুলি কৈছিলোঁ। ঠিক আছে, এতিয়া চোৱা এই খাদ্যখিনি আহি ক'ত পৰিছে, পাকস্থলীত। এতিয়া পাকস্থলীৰ পৰা নেক্সট ক'ত আহিব, ক্ষুদ্ৰান্তত আহিব, স্মল ইণ্টেষ্টাইনত আহিব। ঠিক আছে, এতিয়া চোৱা ক্ষুদ্ৰান্তত অহাৰ লগে লগে ইয়াত এটা অসুবিধাৰ সৃষ্টি হ'ল। কি অসুবিধা, যে ক্ষুদ্ৰান্তই টেঙা বস্তু ভাল নাপায়। আৰু যিখিনি খাদ্য আছিল পাকস্থলীত থাকোঁতে কি হৈছে, হাইড্ৰক্লৰিক এচিডৰ লগত লগ লাগিছে। চ' ফলত কি হৈছে, এইটো ক্ষাৰকীয় এচিডিক হৈছে, আম্লিক হৈছে। চ' এইটো কি ক্ষুদ্ৰান্ত এইটো কৈ দিছে কি এচিডিক নহ'ব, টেঙা নাখাওঁ মই। ঠিক আছে, চ' এতিয়া যদি টেঙা নাখায়, তাৰ কাৰণে কি, যেতিয়া খাদ্য বস্তুখিনি লগালগ ক্ষুদ্ৰান্তত প্ৰৱেশ কৰিব, এতিয়া চোৱা তাৰ আগতে আমি জানি লওঁ ক্ষুদ্ৰান্তৰ ভাগ আছে। ঠিক আছে, ক্ষুদ্ৰান্তটো আমাৰ তিনিটা ভাগত ভাগ কৰিছে। এতিয়া চোৱা প্ৰথম অংশক কি বুলি কৈছে, দুগ্ধেনাম। ঠিক আছে, আৰু মাজৰ অংশক কি বুলি কৈছে, জিজুনাম বুলি কৈছে, আৰু লাষ্টৰ অংশক কি বুলি কৈছে, ইলিয়াম বুলি কৈছে। ঠিক আছে, এতিয়া চোৱা এই দুগ্ধেনাম অংশটোত দুটা গ্ৰন্থি লগ লাগি আছে। কি হৈছে, এটা হৈছে যকৃত, এটা হৈছে অগ্নাশয়। ঠিক আছে, এতিয়া চোৱা যেতিয়া খাদ্য বস্তু আহিব, অহাৰ লগে লগে কি হয়, আম্লিক হৈ আহিব, কিন্তু আম্লিকটো ভাল নাপায়। চ' তেতিয়া কি হ'ব, এই যকৃতে এটা ৰস নিঃসৰণ কৰে, যাক কি বুলি কয়, পিত্তৰস বুলি কয়, গল বুলি কয়। ঠিক আছে, এই ৰসটোৰ কেনেকুৱা, ইখত সেউজীয়া, আৰু ইয়াৰ সোৱাদটো কেনেকুৱা, একেবাৰে তিতা, ক্ষাৰকীয়। ঠিক আছে, চ' কি ই ক্ষাৰকীয় ধৰ্মী। ঠিক আছে, আৰু এই লিভাৰে যিটো ৰস নিঃসৰণ কৰে, সেইটো ক'ত জমা হৈ থাকে, পিত্তস্থলীত। এই পিত্তস্থলী তোমালোকে দেখিছা, মাছ মাংস খালে তোমালোকে মাছৰে ধৰা, মাছৰ এটা কেপচুল টাইপৰ, এইখিনি ইমান ডাঙৰ এটা কলা কেপচুল টাইপৰ দেখা পোৱা, অংগ এটা দেখা পোৱা, দেখা নে নাই, যিটোক মাহঁতে কি বুলি কয়, পিত বুলি কয়। আৰু কয় যে এই পিতটো ভাঙি গ'লে মাছটো গোটেই কি হৈ যাব, তিতা হৈ যাব। চ' এইটো ভাবি লোৱা যে সেইটো কিমান তিতা হ'ব লাগিব। ঠিক তেনেদৰে মানুহৰো আছে, আমাৰ যে কয় গল ব্লাডাৰ অপাৰেশ্যন কৰা বুলি কয়, এই কেতিয়াবা এইটোত ইনফেকশ্যন হৈ যায়। ঠিক আছে, ইনফেকশ্যন হ'লে এইটো অপাৰেশ্যন কৰিব লগা হয়, আৰু তেতিয়া ধৰা পিত্তস্থলী ভালদৰে ৰস নিঃসৰণ কৰিব নোৱাৰে। সেইকাৰণে কি হয়, যেতিয়া গল ব্লাডাৰৰ অপাৰেশ্যন কৰে, তেতিয়াহ'লে মানুহবিলাকৰ হজম শক্তিটো কমি যায়। ঠিক আছে, গম পাবা, সুধিলে গম পাবা কোনোবা যদি সেনেকুৱা আছে গল ব্লাডাৰৰ অপাৰেশ্যন কৰা। ঠিক আছে, এতিয়া চোৱা এই পিত্তস্থলীটো কি কৰে, ভোজনখিনি ক্ষাৰকীয় কৰে, আৰু ইয়াৰ pH মান কিমান, প্ৰায় 8। ঠিক আছে, এতিয়া চোৱা এই যেতিয়া খাদ্য বস্তু আহিব, যকৃতে কেনেকে গম পাব যে খাদ্য বস্তু আহিছে, ৰস এৰিব লাগে, নে এনি টাইম এৰিয়ে থাকে, এনেকুৱাতো নহয়। ঠিক আছে, এইটো কি কৰে, এই দুগ্ধেনামত দুটা ৰস নিঃসৰণ হয়, হৰমন নিঃসৰণ হয়। ঠিক আছে, এই হৰমন দুটাই যকৃতক মানে কি পিত্তস্থলীলৈকে অৰ্ডাৰ পঠায়, এই খাদ্য আহিছে ৰস এৰি দিয়ে, সেনেকুৱা অৰ্ডাৰ এটা পঠায়। চ' যিটো দুগ্ধেনামৰ পৰা পিত্তস্থলীলৈকে সেই পঠায়, সেইটো হৈছে কি কলচিষ্টকাইনিন বুলি কয়। কলচিষ্টকাইনিন হৰমনে কি কৰে, পিত্তৰস ওলোৱাত মানে কি উত্তেজিত কৰি দিয়ে, পিত্তস্থলীটোক উত্তেজিত কৰি দিয়ে, যাতে ৰসটো নিঃসৰণ হয়, পিত্তৰসটো। ঠিক আছে, আৰু এটা হৈছে কি চেক্ৰেটিন হৰমন। ঠিক আছে, চেক্ৰেটিন হৰমনে কি কৰে, অগ্নাশয়ক উত্তেজিত কৰে, যাতে অগ্নাশয়ে তিনিটা ৰস নিঃসৰণ কৰে। কি বুলি কয়, LAT, স্মল ফৰ্মত হয় LAT। এল মিনছ হৈছে লাইপেজ। লাইপেজে কি কৰিব, চৰ্বি। চোৱা আমাৰ কৈছিলো খাদ্যত তিনিটা অংশত মানে পাচন হয়, এটা হৈছে কাৰ্বহাইড্ৰেট, এটা হৈছে প্ৰটিন, আৰু এটা হৈছে চৰ্বি। এতিয়া আমি মুখত পাইছিলো কি ভাঙিছিল, কাৰ্বহাইড্ৰেট ভাঙিছিল, পেটত মানে কি পাকস্থলীত পাইছো কি প্ৰটিনটো ভাঙিছে, আৰু লাষ্টত কি থাকিল, চৰ্বি। চৰ্বিটোক কোনে ভাঙিব, এই অগ্নাশয় ৰসে নিঃসৰণ কৰা লাইপেজে চৰ্বিটোক কিহলৈকে ভাঙিব, ফেটি এচিড আৰু গ্লিচাৰললৈকে ভাঙিব। ঠিক আছে, নেক্সট আৰু এটা ৰস নিঃসৰণ হয় কি, এমাইলেজ। এই এমাইলেজে কি কৰিব, যিটো কাৰ্বহাইড্ৰেট আছিল কিহলৈকে ভাঙিছে, মাল্টজলৈকে, সেই মাল্টজটোক আকৌ এমাইলেজে কিহলৈকে ভাঙিব, গ্লুকজলৈকে ভাঙিব। ঠিক আছে, তাৰপিছত বাকী থাকিল কি, ট্ৰিপচিন। এতিয়া চোৱা ট্ৰিপচিনে কি কৰিব, পেটত যি মানে পাকস্থলীত যিটো তোমাৰ পেপচিন আছিল, পেপচিনে কি কৰিছিল,
পেপটনলৈকে ভাঙিছিল প্ৰটিনক, ঠিক আছে। সেই পেপটনক আৰু কি হলৈকে ভাঙিব, পেপটাইড আৰু এমিনো এচিডলৈকে, ঠিক আছে। কোনে ভাঙিব, ট্ৰিপচিনে ভাঙিব। এইখিনি মনত থাকিব। ওকে, এতিয়া চোৱা এই খাদ্যখিনি চোৱা দুগ্ধে নামৰ কাম হৈছে কি এই দুটা হৰমন নিঃসৰণ কৰি দিয়ে যাতে পিত্তৰস আৰু এলএটি মানে কি স্মল ফৰ্মত কৈছো এলএটি নিঃসৰণ হয়, ঠিক আছে। এতিয়া দুগ্ধেনাম আৰু জিজুনামৰ পাচন একেবাৰে নহয়, ঠিক আছে। এই দুগ্ধেনাম এতিয়া চোৱা এই ৰসবিলাক মিহলি হৈ গ'ল। এতিয়া যদি গোটেই খাদ্যখিনি একেলগে থুপ খাই থাকে পাচন হোৱাত সুবিধা হ'বনে? নিশ্চয় নহয়। যেনে তোমালোকৰ ঘৰত গম পোৱা মাহঁতে যেতিয়া ধৰা চাউলৰ পৰা ধান বা শিল বাচিব লগা হয় কি কৰে, এখন ডলাত চাউলবিলাক কি কৰে বহল কৰি লয়, তাৰপিছত শিলবিলাক কি শিল বা ধান যি আছে দলিয়াই থাকে, হয় না নহয়? চ' ইয়াতো কি কৰে জিজুনামে কি কৰিব খাদ্যখিনিক বহল কৰি দিব, ঠিক আছে। বহল কৰি দিব, ঠিক আছে। আৰু নেক্সট ইলিয়ামত সেই খাদ্যখিনি আহি ইলিয়ামত কি হ'ব সম্পূৰ্ণ পাচন হ'ব। এতিয়া চোৱা গোটেইখিনি হৈয়ে গ'ল, কিন্তু ইলিয়ামে এটা হৰমন নিঃসৰণ কৰে কি ইৰিপ্টচিন হৰমন নিঃসৰণ কৰে। আৰু এই হৰমনে চোৱা ট্ৰিপচিনে কি হ'ব ভাঙিছে পেপটাইড আৰু এমিনো এচিডলৈকে। চ' আৰু এই পেপটাইডটো থাকি গ'ল নহয়, এই পেপটাইডটো কোনে ভাঙিব, ইৰিপ্টচিনে এমিনো এচিডলৈকে ভাঙি দিব। চ' এইখিনি মানে কি ইলিয়ামতে আমাৰ কি হৈ গ'ল গোটেই খাদ্যৰ পাচন হৈ গ'ল, ঠিক আছে। এতিয়া ইলিয়ামত কিছুমান অংগ থাকে, কেনেকুৱা অংগ থাকে, আঙুলিৰ দৰে অংগ থাকে। মই দেখাই দিছো এনেকুৱা কিছুমান অংগ থাকে যাক আমি কি বুলি কওঁ, ভিলাই বুলি কওঁ। এই ভিলাইবিলাকে কি কৰে, এই যে খাদ্যৰ পাচন হৈ গ'ল মানে সৰু সৰু কণিকালৈকে ভাঙি গ'ল, সেইবিলাক এই ভিলাইবিলাকে কি কৰিব শোষণ কৰিব। আৰু শোষণ কৰি সেইবিলাক কি ৰক্তকণিকালৈকে মিহলাই দিব, ৰক্তকণিকাত যাব, ৰক্তকণিকাই কি কৰিব এইবিলাক গোটেই কোষলৈকে বিলাই দিব, ঠিক আছে। চ' এইখিনি হৈছে আমাৰ কি খাদ্যৰ পাচন। আৰু এতিয়া চোৱা যিখিনি খাদ্য পাচন হ'ল হোৱাৰ পিছত নেক্সট যিখিনি ৰৈ যাব সেইখিনি ক'ত যাব, বৃহদান্ত্ৰলৈ যাব। সেইখিনি আমি পিছত আলোচনা কৰি আছো। এতিয়া চোৱা ইয়াতে মাজতে কৈ দিছো যে আমি চোৱা খাদ্য খোৱাৰ পিছতে কি হয় আমাৰ টোপনিৰ ভাৱ হয়। কিয় টোপনিৰ ভাৱ হয়, যে এই পাচন প্ৰক্ৰিয়াটোত যথেষ্ট শক্তিৰ খৰচ হয়। এই শক্তিবিলাক চোৱা যেতিয়া আমাৰ মানে পাকস্থলীত মানে কি পাচন চলি ৰাখিব তেতিয়া আমাৰ গোটেই শক্তিবিলাক ইয়ালৈকে মানে কি পঠাই দিয়ে যা কামখিনি কৰি লওঁ, ঠিক আছে। তেতিয়া আমাৰ মগজু বা নাৰ্ভাছ চিষ্টেমটো কি হয় স্নায়ুতন্ত্ৰটো দুৰ্বল হৈ পৰে, মানে কি বেলেগ কামত ব্যস্ত হৈ থাকে। গতিকে সেইটো আমাৰ কি হয় টোপনি ভাৱ এটা আহে, ঠিক আছে। আৰু তোমালোকে মনত ৰাখিবা যে যিহেতু পাচন প্ৰক্ৰিয়াটো আমি গমেই পালো, আমাক শৰীৰৰ কাৰণে যিখিনি শক্তিৰ প্ৰয়োজন কেলৰিৰ প্ৰয়োজন সেইখিনিয়ে খাৱা আমি প্ৰয়োজন। আমি বেছি খাব নালাগে, লাগাতকৈ বেছি খাব নালাগে। যেনে আমি কিহৰ কাৰণে জীয়াই আছো, মানে কি জীয়াই থকাৰ কাৰণে খোৱাৰ কাৰণে জীয়াই থাকিবা, এনেকে নাখাবা। নহ'লে কি হ'ব কিছুমান মানে কি শক্তি ভাঙি গ'ল, উৎপন্ন হৈ গ'ল, আৰু সেই শক্তিবিলাক যদি আমি খৰচ নকৰোঁ তেতিয়া কি হ'ব সেইবিলাক ফেটছ চৰ্বি হিচাপে জমা হৈ থাকিব আৰু পিছত আমাৰ আয়তন বাঢ়ি যাব, ঠিক আছে, নধৰা হৈ যাম আৰু ক'ৰবাত, ঠিক আছে। গতিকে এইটো মনত ৰাখিবা। অ'কে, নেক্সট পাৰ্টটো চাওঁ। এতিয়া চোৱা আমি শিকি আহিলো যে ক্ষুদ্ৰান্তত খাদ্যৰ সম্পূৰ্ণ পাচন হৈ গ'ল, ঠিক আছে। আৰু ক্ষুদ্ৰান্তৰ যিটো ভাগ আছে শেষৰ ভাগ ইলিয়াম, সেই ইলিয়ামত থকা ভিলাইবিলাকে কি কৰিলে ভাঙি যোৱা সৰল কণিকালৈকে ভাঙি যোৱা খাদ্যৰ কণিকাবিলাক কি কৰিছে শোষণ কৰিছে, ঠিক আছে। এতিয়া চোৱা তাৰপিছত চোৱা যিখিনি খাদ্য ৰৈ গ'ল মানে পাচন নহ'ল, ঠিক আছে, সেইখিনি আহি ক'ত পৰিব, বৃহদান্ত্ৰত পৰিব, ঠিক আছে। এই বৃহদান্ত্ৰত এইখিনিত পৰিব, ঠিক আছে। এতিয়া চোৱা এই বৃহদান্ত্ৰৰ তলতে এটা আঙুলিৰ দৰে অংগ থাকে যাক কি বুলি কয় এপেণ্ডিক্স বুলি কয়। এই এপেণ্ডিক্সটোত মানুহৰ ক্ষেত্ৰত একো কাম নাথাকে, ঠিক আছে। এইবিলাক কি বুলি কয় সুপ্ত অংগ বা মৃত বুলি কয়। এইবিলাক এনে আছে কিয়, যে এসময়ত আমিও কি ঘাঁহ বন খাইছিলো, তেতিয়া এই এপেণ্ডিক্সৰ কাম আছিল, কিন্তু এতিয়া আমাৰ এই অংগটোৰ কাম নাই, ঠিক আছে, লুপ্তপ্ৰায় অংগ, ঠিক আছে। এতিয়া চোৱা এই বৃহদান্ত্ৰত পৰিব, বৃহদান্ত্ৰত পৰাৰ পিছত এই বস্তুখিনি চোৱা এই যে এনেকুৱা দেখিছা তোমালোকে এনেকুৱা ভাগ দেখিছা, এইবিলাকক কি বুলি কয় কলন বুলি কয়, ঠিক আছে, কলন, ঠিক আছে। এতিয়া খাদ্যখিনি আহি ইয়াত পৰিব, পৰাৰ পিছত এই কলনত এনেকে গতি এটা লৈ ই যাই থাকিব। এতিয়া চোৱা গৈ আহি ক'ত পৰিব, ইয়াত মলভাণ্ডত পৰিব। এইটো কি বুলি কয় মলভাণ্ড, ঠিক আছে। আৰু এইখিনি কি বুলি কয়
পায়ু বুলি কয় ঠিক আছে এতিয়া চোৱা এই মলভাণ্ডত আহি সেই পদাৰ্থ মানে খাদ্যখিনি জমা হ'ব আৰু এই চোৱা পাকস্থলীত এতিয়া চোৱা মুখত থাকোতে সেই খাদ্যখিনি কি বুলি কৈছিলো আমি বলছ বুলি কৈছিলো আৰু যিটো ধৰা কৈছিলো কেতিয়াবা ভমিটিং হয় ভমিটিং মানে কি পাকস্থলীত যিখিনি খাদ্য থাকে সেইখিনি কি বুলি কয় কাইম বুলি কয় আৰু আহি আহি যিখিনি মলভাণ্ডত জমা হ'ব সেইখিনি কি বুলি কয় কাইল বুলি কয় ঠিক আছে এতিয়া শুনা এই কাইলৰ ৰং মানে আমাৰ যিটো শৌচ আছে এইখিনি শৌচ ঠিক আছে এই শৌচৰ ৰংটো কি হয় হালধীয়া হয় এই হালধীয়া ৰং যকৃতে বিলিৰুবিন নামৰ হৰমন এটা নিঃসৰণ কৰে যাৰ কাৰণে এই শৌচৰ ৰং মানে কি কাইলখিনিৰ ৰংটো কি হয় হালধীয়া হয় ঠিক আছে আৰু এতিয়া চোৱা কেতিয়াবা আমাৰ কি হয় ডায়েৰিয়া হোৱা দেখা যায় ঠিক আছে ডায়েৰিয়া কিয় হয় ডায়েৰিয়া হলে কি হয় আমাৰ যে পনীয়া শৌচ পানী ওলাই থাকে ঠিক আছে কিয় ওলাই যেতিয়া বৃহদান্তৰ এই সংকোচন মানে এই কলন বিলাকত ইনফেকশন হয় ঠিক আছে সংকোচন এই ইহঁতে মানে কি পানীটো শোষণ কৰিব নোৱাৰে ঠিক আছে তেতিয়া সেই পানীবিলাক ডাইৰেক্ট আহি কি হয় মলভাণ্ডত জমা হয় আৰু এইটো শৌচ হিচাপে ওলাই যায় ঠিক আছে তাৰ মানে বৃহদান্তৰ বেলেগ একো কাম নাই কি কাম আছে যিটো পানী আছে সেইটো শোষণ কৰিব লাগে ঠিক আছে শোষণ কৰে সেই কাৰণে আমাৰ শৌচটো ইমান পনীয়া নহয় কিন্তু যেতিয়া ইনফেকশন হয় তেতিয়া কি হৈ যায় সেই গোটে পানী হিচাপে ডাইৰেক্ট আহি যায় আহি কিনে ওলাই যায় ঠিক আছে আৰু চোৱা কেতিয়াবা আমাৰ ইয়াত কি হয় মলভাণ্ডত কেতিয়াবা ইনফেকশন হয় ঠিক আছে ইনফেকশন হলে কি হয় এইখিনিত যিটো মলদাৰ আছে পায়ু আছে সেইখিনিত কি হয় মাংসপেশী বাঢ়ি আহে বা ঘাঁৰ সৃষ্টি হয় ঠিক আছে আৰু সেই বেমাৰটোক আমি জানো কি বুলি কয় পাইলছ বুলি কয় ঠিক আছে আৰু এইটো অস্ত্ৰোপচাৰ কৰিলে কি হয় ভালো পাই যায় ঠিক আছে এইখিনি হৈছে তোমাৰ খাদ্য পাচনৰ কথা ঠিক আছে